নমস্কাৰ কম্পিটিটিভ এক্সাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ লগত ডিছকাছ কৰিম আগন্তুক আসাম পুলিচ PNRD লগতে অসম গভৰ্ণমেণ্টৰ সকলোবোৰ কম্পিটিটিভ এক্সামবিলাকত সুবিধা হোৱাকৈ আসাম জিকেৰ most important 100টা ইম্পৰ্টেণ্ট কুৱেশ্যন আমি এই ভিডিঅ'টো ডিছকাছ কৰিম। অ'কে, ভিডিঅ'টো আপোনালোকে শেষলৈ চাব কাৰণ মই এটা ভিডিঅ'ত most important কুৱেশ্যন এনচাৰ ইয়াত ইনক্লুড কৰা হৈছে। অ'কে, যদি আপোনালোকে চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগৰ বন্ধু বান্ধৱীক ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। অ'কে, আহক আজিৰ কুৱেশ্যনখিনি আমি ডিছকাছ কৰোঁ। অ'কে, আজি ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 1, দ্য লাচিত বৰফুকন মৈদাম ইজ লোকেটেড ইন। অ'কে, লাচিত বৰফুকন মৈদাম কোনটো প্লেচ কোনটো ডিষ্ট্ৰিক্টত লোকেটেড হয়? অ'কে, কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি যোৰহাট। মনত ৰাখিব যোৰহাটত লাচিত বৰফুকন মৈদাম লোকেটেড হৈ আছে। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 2, হু ইজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিচ অফ গুৱাহাটী হাইকোৰ্ট? অ'কে, গুৱাহাটী হাইকোৰ্টৰ ফাৰ্ষ্ট চিফ জাষ্টিচ কোন হয়? অপশ্যনবিলাক চাই ল'ব। কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ RF লজ। মনত ৰাখিব RF লজে হৈছে ফাৰ্ষ্ট চিফ জাষ্টিচ অফ গুৱাহাটী হাইকোৰ্ট। অ'কে, আৰু কিমান চনত চিফ জাষ্টিচ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলে? 1914। মনত ৰাখিব 1948 চনত চিফ জাষ্টিচ হিচাপে RF লজে অ'কে গুৱাহাটী হাইকোৰ্টত কাৰ্যনিৰ্বাহ কৰিছিল। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 3, হুইচ ওৱান ইজ দ্য ষ্টেট বাৰ্ড অফ আছাম? অ'কে, এই বহুত চিম্পল কুৱেশ্যন হয়। কোনটো হয়? কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি হোৱাইট উইং উড ডাউ। অ'কে, এইটো হৈছে আমাৰ ষ্টেট বাৰ্ড অফ আছাম। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 4, এনভাইৰমেণ্টেলিষ্ট ৰবীন বেনাৰ্জীজ মিউজিয়াম ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? অ'কে, এনভাইৰমেণ্টেলিষ্ট ৰবীন বেনাৰ্জী মিউজিয়াম কোনটো লোকেটেড হৈছে কোনটো ডিষ্ট্ৰিক্টত লোকেটেড হৈছে? মষ্ট ইম্পৰ্টেণ্ট হয় ৰবীন বেনাৰ্জী। কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি গোলাঘাট। মনত ৰাখিব গোলাঘাটত এনভাইৰমেণ্টেলিষ্ট ৰবীন বেনাৰ্জী মিউজিয়াম লোকেটেড হৈ আছে। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 5, হু ইজ দ্য ফাৰ্ষ্ট ডেপুটি স্পীকাৰ অফ দ্য আছাম এছেম্বলি? অ'কে, আছাম এছেম্বলি ফাৰ্ষ্ট ডেপুটি স্পীকাৰ কোন আছিলে? কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ বাবু বসন্ত কুমাৰ দাস। অ'কে, বাবু বসন্ত কুমাৰ দাসে হৈছে ফাৰ্ষ্ট ডেপুটি স্পীকাৰ অফ আছাম এছেম্বলি। অ'কে, আৰু তেওঁ কিমান চনত ডেপুটি স্পীকাৰ হিচাপে আছিলে? 1937। মনত ৰাখিব 1937 চনত ডেপুটি স্পীকাৰ হিচাপে ফাৰ্ষ্ট ডেপুটি স্পীকাৰ বাবু বসন্ত কুমাৰ দাস আছিল। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 6, দ্য ফাৰ্ষ্ট বুক ফেয়াৰ অফ আছাম ৱাজ হল্ড। অ'কে, ফাৰ্ষ্ট বুক ফেয়াৰ অসমত প্ৰথম কোনখন ডিষ্ট্ৰিক্টত হৈছিলে? অ'কে, কামৰূপ, নগাঁও, যোৰহাট, ডিব্ৰুগড়। অ'কে, কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি নগাঁও। মনত ৰাখিব নগাঁৱত ফাৰ্ষ্ট বুক ফেয়াৰ অফ আছাম। অ'কে, আৰু কেতিয়াবা সুধিব পাৰে কিমান চনত আছিলে বুক ফেয়াৰ? অ'কে, 1978। মনত ৰাখিব 1978 চনত নগাঁৱত ফাৰ্ষ্ট ষ্টেট লেভেল অ'কে ষ্টেট লেভেল বুক ফেয়াৰ অনুষ্ঠিত হৈছিলে। আৰু কেতিয়াবা সুধিব পাৰে যে নেশ্যনেল লেভেল বুক ফেয়াৰ অ'কে অসমত কিমান চনত হৈছিলে? তেতিয়া হ'ব 1987। অ'কে, কেতিয়াবা সুধিব পাৰে আপোনালোকে ইয়াৰবোৰ মনত ৰাখিব। ফাৰ্ষ্ট নেশ্যনেল লেভেল অ'কে বুক ফেয়াৰ 1987 চনত গুৱাহাটীত অনুষ্ঠিত হৈছিল। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 7, হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট ইন ইণ্ডিয়া? অ'কে, কোন আছিলে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ আনন্দ ৰাম বৰুৱা। অ'কে, আনন্দ ৰাম বৰুৱা হৈছে ফাৰ্ষ্ট ইণ্ডিয়ান ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট ইন ইণ্ডিয়া। অ'কে, নেক্সট কুৱেশ্যন, হুইচ নৰ্থ ইষ্টাৰ্ণ ষ্টেট ইজ অলছ' কল্ড দ্য লেণ্ড অফ ৰাইজিং ছান? অ'কে, কোনটো নৰ্থ ইষ্টাৰ্ণ ষ্টেটক অ'কে ৰাইজিং ছান হিচাপে কোৱা হয়? লেণ্ড অফ ৰাইজিং ছান কোনখন হয়? কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি অৰুণাচল প্ৰদেশ। অ'কে, অৰুণাচল প্ৰদেশক লেণ্ড অফ ৰাইজিং ছান বুলি কোৱা হয়। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 9, হু ইজ দ্য ফাৰ্ষ্ট আছামিজ ৰাইটাৰ টু ৰিচিভ সাহিত্য একাডেমী এৱাৰ্ড? অ'কে, ফাৰ্ষ্ট আছামিজ ৰাইটাৰ কোন হয় যোন নেকি সাহিত্য একাডেমী এৱাৰ্ডেৰে সন্মানিত কৰা হৈছিলে? কোন হয়? কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি যতীন্দ্ৰনাথ দুৱৰা। মনত ৰাখিব যতীন্দ্ৰনাথ দুৱৰাক ফাৰ্ষ্ট আছামিজ ৰাইটাৰ হয় তেওঁক সাহিত্য একাডেমী এৱাৰ্ডেৰে সন্মানিত কৰা হৈছিল। অ'কে, আৰু কেতিয়াবা সুধিব পাৰে কিমান চনত এৱাৰ্ড প্ৰদান কৰা হৈছিলে? 1955। অ'কে, আপোনালোকে ইয়াৰটো মনত ৰাখিব 1955 চনত বনফুল অ'কে বনফুল কবিতা পুথিৰ কাৰণে বনফুলৰ কাৰণে কি হয় আমাৰ যোনটো যতীন্দ্ৰনাথ দুৱৰাক সাহিত্য একাডেমী এৱাৰ্ডেৰে সন্মানিত কৰা হৈছিল। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 10, আধা লিখা দস্তাবিজ ইজ দ্য অট'বায়োগ্ৰাফি অফ? অ'কে, আধা লিখা দস্তাবিজ কাৰ অট'বায়োগ্ৰাফি হয়? অ'কে, কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি বীৰেন্দ্ৰনাথ শইকীয়া। মনত ৰাখিব বীৰেন্দ্ৰনাথ শইকীয়া। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 11, নেম দ্য প্লেচ হুৱেৰ দ্য মানস ৰিভাৰ জইন দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ? অ'কে, কোনটো প্লেচত মানস ৰিভাৰ আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰ জইন হয়? কোনটো প্লেচ হয়? অ'কে, কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি যোগীঘোপা। মনত ৰাখিব যোগীঘোপাত কি হয় মানস ৰিভাৰ এণ্ড ব্ৰহ্মপুত্ৰ ৰিভাৰ জইন হয়। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 12, হুইচ অফ দ্য ফলোইং ৰিফাইনাৰী ৱাজ এষ্টাব্লিছ ডিউ টু আছাম একৰ্ড? অ'কে, আছাম একৰ্ডৰ সময়ত তলত উল্লেখ কৰা বা অসমৰ কোনখন ৰিফাইনাৰী এষ্টাব্লিছ কৰিছিলে? অ'কে, বহুত চিম্পল কুৱেশ্যন হয়। কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি নুমলীগড়। মনত ৰাখিব নুমলীগড় অইল ৰিফাইনাৰীক আছাম একৰ্ডৰ সময়ত চাইন কৰা হৈছিল। অ'কে, আৰু কিমান চন আছিলে? 1993। মনত ৰাখিব 1993 চনত কি কৰা হৈছিলে? এষ্টাব্লিছ কৰা হৈছিল। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 13, হুইচ ৰিভাৰ ফ'ল'জ থ্ৰুট দ্য নামেৰি নেশ্যনেল পাৰ্ক? অ'কে, কোনটো ৰিভাৰ কি হয় নামেৰি নেশ্যনেল পাৰ্কৰ থ্ৰুদি ফ্ল' হয়? কোনটো ৰিভাৰ হয়? কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ জীয়া ভৰলী। অ'কে, জীয়া ভৰলী। নেক্সট কুৱেশ্যন নম্বৰ 14,
হুইচ ট্ৰাইব ইন্ট্ৰডিউচ চেৰিকালচাৰ ইন আছাম অ'কে অসমত চেৰিকালচাৰ কোনটো ট্ৰাইবে ইন্ট্ৰডিউচ কৰিছিলে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় অ'কে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি বড়ো মনত ৰাখিব বড়ো ট্ৰাইবসকলে কি কৰিছিলে অসমত চেৰিকালচাৰ ইন্ট্ৰডিউচ কৰিছিল অ'কে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট আছামিজ ৰোমেণ্টিক পয়েম অ'কে ফাৰ্ষ্ট আছামিজ ৰোমেণ্টিক পয়েম কোন হয় অ'কে বীণ বৈৰাগী প্ৰতিমা বনকুঁৱৰী এণ্ড নান অফ দ্য এবভ অ'কে কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি বনকুঁৱৰী মনত ৰাখিব বনকুঁৱৰীখনে হৈছে কি হয় ফাৰ্ষ্ট আছামিজ ৰোমেণ্টিক পয়েম অ'কে আৰু ইয়াৰ ৰাইটাৰ কোন আছিলে চন্দ্ৰ কুমাৰ আগৰৱালা মনত ৰাখিব চন্দ্ৰ কুমাৰ আগৰৱালা হৈছে ৰাইটাৰ অফ বনকুঁৱৰী অ'কে চন্দ্ৰ কুমাৰ আগৰৱালা অ'কে নেক্সট কুৱেশ্যন নম্বৰ 16 the logo of the Assam Sahitya Sabha was designed by okay Assam Sahitya Sabha logo কোনে ডিজাইন কৰিছিলে okay কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ এ okay সৰি অপশ্যন নম্বৰ বি যুগল দাস মনত ৰাখিব যুগল দাসে কি কৈছিলে আমাৰ যোনটো আসাম সাহিত্য সভা logo ডিজাইন কৰিছিল okay যুগল দাস okay next question number 17 in which year Sangeet Natak Academy recognized Satriya as a classical dance okay Sangeet Natak Academy okay কিমান চনত okay Satriya as a classical dance হিচাপে ৰিকগনাইজ কৰা হৈছিলে অপশ্যনলৈ চাই ল'ব কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ ডি 2000 চন মনত ৰাখিব 2000 চনত কি হৈছিলে সংগীত নাটক একাডেমীয়ে সাহিত্য ওকে আমাৰ যোনটো সত্ৰীয়া নৃত্য ক্লাছিকেল ডান্স হিচাপে ৰিকগনাইজ কৰা হৈছিল ওকে নেক্সট কুৱেশ্যন নম্বৰ 18 হোৱাট ইজ গুমৰাগ ওকে গুমৰাগ মানে কি হয় ওকে গুমৰাগ ইজ এ মিউজিক ডান্স ইনষ্ট্ৰুমেণ্ট এণ্ড স্পেচিয়েল ক্লথ ওকে ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ বি ডান্স মনত ৰাখিব গুমৰাগ হৈছে ডান্স হয় আৰু গুমৰাগ মিচিং ট্ৰাইব পিপলসকলে চেলিব্ৰেট কৰে ওকে নেক্সট কুৱেশ্যন নম্বৰ 19 who was the first recipient of Assam Ratna Award okay first recipient ko har Assam Ratna Award okay correct answer option number C Dr Bhupen Hazarika mona rakhibo Dr Bhupen Hazarika first okay recipient of Assam Ratna Award okay next question which one of the following is the oldest masjid in Assam okay okay oldest masjid kun khon hoy Assam correct answer hobo option number B Panbari Masjid mona rakhibo Panbari Masjid khone hoise oldest masjid in Assam okay Next question number 21 environmentalist Jadav Payeng was awarded Padma Shri in the year okay আমাৰ যেটো Padma Shri environmentalist Jadav Payeng okay Padma Shri award এৰে কিমান চনত সন্মানিত কৰা হৈছিল okay বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ সি 2015 মনত ৰাখিব 2015 চনত environmentalist okay environmentalist Jadav Payeng Padma Shri award এৰে সন্মানিত কৰা হৈছিল okay Next question number 22 the smallest among all the books written by Shankardev okay Shankardev দ্বাৰা লিখিত smallest book খনৰ নাম কি হয় okay ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ সি গুণমালা okay গুণমালা খন হৈছে smallest book written by Shankardev okay Next question number 23 the first Assamese children magazine was okay first Assamese children magazine কোনখন হয় বাহি সুৰবি লৰা বন্ধু এণ্ড ঘৰ জেউতি okay কাৰেক্ট আনসাৰ অপশ্যন নম্বৰ সি লৰা বন্ধু মনত ৰাখিব লৰা বন্ধু খনে হৈছে first children magazine of Assam okay আৰু চিলড্ৰেন মেগাজিন খন কোনে লিখিছিলে মনত ৰাখিব কৰোনা বিৰাম বড়ো okay কৰোনা বিৰাম বড়োৱে চিলড্ৰেন মেগাজিন লৰা বন্ধুখন লিখিছিলে আৰু কিমান চনত পাবলিশ কৰা হৈছিলে 1888 মনত ৰাখিব 1888 চনত কৰোনা বিৰাম বড়োৱে okay লৰা বন্ধু ফাৰ্স্ট আসামিজ চিলড্ৰেন মেগাজিন খন পাবলিশ কৰা হৈছিল okay নেক্সট কুৱেশ্চন নম্বৰ 24 the precursor of the Assam Sahitya Sabha was okay ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ বি অসমীয়া ভাষা উন্নতি সাধিনী সভা okay Next question number 25 the roof of which temple was made of copper okay option la sai lobo correct answer hobo option number D Tamreswari temple okay mara Tamreswari temple ki hoy amar jeto made of copper okay Next question number 26 Deepor Bill was declared as birth century in which year okay Deepor Bill khon birth century hisabe kiman sonot declare korisile okay correct answer hobo option number B 1989 মনে ৰাখিব 1989 চনত Deepor Bill খনক declared as birth century in Assam okay Next question number 27 who discovered the occurrence of oil in Assam okay কোনে ডিসকভাৰ কৰিছিলে কাৰেক্ট আনসাৰ অপশ্যন নম্বৰ এ লিউড আৰু উইলকক্স মনত ৰাখিব লিউড আৰু উইলকক্সে ডিসকভাৰ কৰিছিলে occurrence of oil in Assam okay Next question number 28 after the death of Gopinath Bordoloi in 1950 okay questionটো আপোনালোকে মনোযোগী চাব after the death of Gopinath Bordoloi 1950 the second chief minister of Assam was okay second chief minister কোন আছিল okay Gopinath Bordoloi মৃত্যুৰ পিছত second chief minister কোন আছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ বি বিষ্ণুৰাম মেধি মনত ৰাখিব বিষ্ণুৰাম মেধি কি হয় second chief minister of Assam okay Next question number 29 which of the following place is the business hub of Nagaland okay কোনটো প্লেস হয় business hub of Nagaland কারেক্ট আনসার অপশন নম্বৰ এ ডিমাপুৰ okay ডিমাপুৰ খনে হৈছে business hub of Nagaland okay Next question number 30 Falcon festival is celebrated in which place okay Falcon festival
কোনটো প্লেছত সেলিব্ৰেট কৰা হয় কাৰেক্ট আনসাৰ অপশন নম্বৰ বি উমৰাংচু মনত ৰাখিব উমৰাংচুত কি হয় ফালকল ফেষ্টিভেল সেলিব্ৰেট কৰা হয় ওকে নেক্সট কোৱেশ্চন নম্বৰ 31 হু ৰট দ্য বুক ডিসকভাৰী অফ আসাম ওকে ডিসকভাৰী অফ আসাম বুকখন কোনে লিখিছিলে ওকে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ সি সতীশ চন্দ্ৰ কাকতি মনত ৰাখিব সতীশ চন্দ্ৰ কাকতিয়ে ডিসকভাৰী অফ আসাম বুকখন লিখা হৈছিল ওকে নেক্সট কোৱেশ্চন নম্বৰ 32 হু ইজ দ্য কাৰেণ্ট স্পিকাৰ অফ আসাম লেজিসলেটিভ এছেম্বলি ওকে আসাম লেজিসলেটিভ এছেম্বলি কাৰেণ্ট প্ৰেজেণ্ট স্পিকাৰ কোন হয় ওকে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ সি বিশ্বজিৎ দৈমাৰী ওকে মনত ৰাখিব বিশ্বজিৎ দৈমাৰী হৈছে কাৰেণ্ট ওকে প্ৰেজেণ্ট স্পিকাৰ অফ আসাম লেজিসলেটিভ এছেম্বলি ওকে আৰু ফাৰ্ষ্ট স্পিকাৰ আছিল আমাৰ বাবু বসন্ত কুমাৰ দাস ওকে নেক্সট কোৱেশ্চন নম্বৰ 33 চান্দুবি ফেষ্টিভেল ইজ সেলিব্ৰেটেড বাই দা ওকে চান্দুবি ফেষ্টিভেল কোনে সেলিব্ৰেট কৰে কাৰ্বি তিৱা মিচিং এণ্ড ৰাভা ওকে কাৰেক্ট আনসাৰ অপশন নম্বৰ ডি ৰাভা মনত ৰাখিব ৰাভা পিপল সকলে কি হয় ৰাভা ট্ৰাইব সকলে চান্দুবি ফেষ্টিভেল সেলিব্ৰেট কৰে ওকে নেক্সট কোৱেশ্চন হুইচ পাৰ্ট অফ দ্য আসাম হেজ মেক্সিমাম লাইমষ্টোন ডিপজিট ওকে কিমান হয় কোনটো পাৰ্টৰ হয় অপশনবিলাক চাই ল'ব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ বি কাৰ্বি প্লেট ওকে কাৰ্বি প্লেট নেক্সট কোৱেশ্চন নম্বৰ 35 জাতিংগা ইজ ওকে জাতিংগা কি হয় ওকে প্লেটিউ মাউণ্টেন হিল এণ্ড ৰিভাৰ ওকে কাৰেক্ট আনসাৰ অপশন নম্বৰ ডি ৰিভাৰ মনত ৰাখিব জাতিংগা ইজ এ ৰিভাৰ ওকে নেক্সট কোৱেশ্চন নম্বৰ 36 দ্য প্ৰেজেণ্ট পঞ্চায়তী ৰাজ এক্ট অফ আসাম ইজ নন এজ ওকে আমাৰ যোনটো প্ৰেজেণ্ট পঞ্চায়তী ৰাজ এক্ট কোনটো জনা যায় ওকে কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ ডি আসাম পঞ্চায়তী ৰাজ এক্ট 1994 ওকে আসাম পঞ্চায়তী ৰাজ এক্ট 1994 নেক্সট কোৱেশ্চন নম্বৰ 37 ইন হুইচ ইয়েৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা পাছ এৱে ওকে কলাগুৰু বিষ্ণু প্ৰসাদ পাছ এৱে কিমান চনত হৈছিলে 1960 1965 1969 এণ্ড 1970 ওকে কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ সি 1969 ওকে নেক্সট কোৱেশ্চন নম্বৰ 38 লক্ষ্মীনন্দন বৰা ৰিচিভ দ্য সৰস্বতী সুন্মান ফৰ হিজ নভেল ওকে লক্ষ্মীনন্দন বৰাই ৰিচিভ কৰিলে সৰস্বতী সুন্মান ফৰ হিজ নভেল কোনটো নভেলৰ কাৰণে ওকে কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ বি কৰাকল্পক ওকে মনত ৰাখিব কৰাকল্পকৰ কাৰণে কি আছিল লক্ষ্মীনন্দন বৰাই ৰিচিভ কৰিছিলে সৰস্বতী সুন্মান নভেল ওকে নেক্সট কোৱেশ্চন নেম দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ আফটাৰ এণ্টাৰিং বাংলাদেশ ওকে আমাৰ যিটো ব্ৰহ্মপুত্ৰ বাংলাদেশত এণ্টাৰ হোৱাৰ লগে লগে বাংলাদেশৰ এই নদীখনৰ নাম কি হয় ৰিভাৰখনৰ নাম কি হয় ওকে কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ সি যমুনা ওকে আমাৰ যিটো বাংলাদেশক আমাৰ যিটো ব্ৰহ্মপুত্ৰক বাংলাদেশত যমুনা নামেৰে জনা যায় ওকে নেক্সট কোৱেশ্চন ইন হুইচ ইয়েৰ NRC ৱাজ ইন্ট্ৰডিউচ ফৰ দ্য ফাৰ্ষ্ট টাইম ইন আসাম ওকে প্ৰথমবাৰৰ কাৰণে NRC অসমত কিমান চনত ইন্ট্ৰডিউচ কৰিছিলে ওকে কাৰেক্ট আনসাৰ অপশন নম্বৰ বি 1951 মনত ৰাখিব 1951 চনত NRC ৱাজ ইন্ট্ৰডিউচ ফৰ দ্য ফাৰ্ষ্ট টাইম ইন আসাম ওকে নেক্সট কোৱেশ্চন দ্য ফাৰ্ষ্ট টি কোম্পানী এষ্টাব্লিছ ইন দ্য আসাম ৱাজ ওকে অসমত ফাৰ্ষ্ট টি কোম্পানী কিমান কোনটো টি কোম্পানী এষ্টাব্লিছ কৰিছিলে ওকে অপশনবিলাক চাই ল'ব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ এ আসাম টি কোম্পানী মনত ৰাখিব আসাম টি কোম্পানী ফাৰ্ষ্ট অসমত এষ্টাব্লিছ কৰা হৈছিল ওকে আৰু কিমান চনত এষ্টাব্লিছ কৰিছিলে কেতিয়াবা ইয়েৰটো সুধিব ওকে তেতিয়া হ'ব 1839 মনত ৰাখিব 1839 চনত ফাৰ্ষ্ট আসাম টি কোম্পানী এষ্টাব্লিছ কৰা হৈছিল ওকে নেক্সট কোৱেশ্চন নম্বৰ 42 হু ইজ দ্য ৰাইটাৰ অফ ভক্তি ৰত্নাৱলী ওকে ভক্তি ৰত্নাৱলীৰ ৰাইটাৰ কোন হয় ওকে কাৰেক্ট আনসাৰ অপশন নম্বৰ সি মাধৱদেৱ মনত ৰাখিব মাধৱদেৱে হৈছে ভক্তি ৰত্নাৱলীৰ ৰাইটাৰ ওকে নেক্সট কোৱেশ্চন নম্বৰ 43 হু ইজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন IAS ওকে ফাৰ্ষ্ট আছামিজ ওমেন IAS কোন হয় পাৰুল দাস ওকে মীৰা শৰ্মা সকলতা দুৱাৰা এণ্ড নান অফ দ্য এবভ ওকে কাৰেক্ট আনসাৰ অপশন নম্বৰ এ পাৰুল দাস মনত ৰাখিব পাৰুল দাসে হৈছে ফাৰ্ষ্ট আছামিজ ওমেন IAS অফিচাৰ ওকে নেক্সট কোৱেশ্চন হু ইজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু বি এৱাৰ্ডেড বাই দ্য সংগীত নাটক একাডেমি ওকে ফাৰ্ষ্ট আছামিজ ওমেন কাক সংগীত নাটক একাডেমি এৱাৰ্ডেৰে সন্মানিত কৰিছিলে ওকে কাৰেক্ট আনসাৰ অপশন নম্বৰ বি প্ৰতিমা বৰুৱা পাণ্ডে মনত ৰাখিব প্ৰতিমা বৰুৱা পাণ্ডেক ফাৰ্ষ্ট আছামিজ ওমেন হয় তেওঁক সংগীত নাটক একাডেমি এৱাৰ্ডেৰে সন্মানিত কৰা হৈছিল ওকে নেক্সট কোৱেশ্চন সোণৰ চামুং মুখত লৈ ইজ অট'বায়োগ্ৰাফি অফ ওকে সোণৰ চামুচ মুখত লৈ এইটো কাৰ অট'বায়োগ্ৰাফি হয় ওকে কাৰেক্ট আনসাৰ অপশন নম্বৰ সি প্ৰণৱজ্যোতি ডেকা মনত ৰাখিব প্ৰণৱজ্যোতি ডেকাৰ সোণৰ চামুচ মুখত লৈ ইজ দ্য অট'বায়োগ্ৰাফি অফ প্ৰণৱজ্যোতি ডেকা ওকে নেক্সট কুৱেশ্যন হুইচ চিটি ইজ অলছ' নন এজ দ্য কালচাৰেল কেপিটেল অফ আছাম ওকে কোনটো চিটি হয় কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ এ যোৰহাট ওকে যোৰহাট চিটিখনে হৈছে কি হয় আমাৰ যিটো কালচাৰেল কেপিটেল অফ আছাম ওকে নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট নন গভৰ্ণমেণ্ট কলেজ অফ আছাম ইজ ওকে ফাৰ্ষ্ট নন গভৰ্ণমেণ্ট কলেজ কোনখন হয় ওকে কাৰেক্ট আনসাৰ অপশ্যন নম্বৰ ডি JB কলেজ যোৰহাট ওকে JB কলেজ যোৰহাট
Next question, when Majuli is formally declared as a district in Assam? Okay, Majuli formally officially কিমান চনত ডিক্লেয়াৰ কৰিছিলে এজ এ ডিষ্ট্ৰিক্ট হিচাপে? ওকে, কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ এ ছেপ্টেম্বৰ 2016। ওকে, নেক্সট কুৱেশ্যন, হুইচ ফৰেষ্ট ইজ ছিংগলি হেণ্ডেড প্লান্টেড বাই যাদৱ পায়েং? ওকে, কোনখন হয় এইটো আমি সকলোৱে জানো। কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ বি মলাই ফৰেষ্ট। ওকে, মলাই ফৰেষ্টখনে হৈছে কি হয় ছিংগলি হেণ্ডেড বাই যাদৱ পায়েং। ওকে, নেক্সট কুৱেশ্যন, ইন হুইচ ইয়েৰ কাজিৰঙা ৱাজ designated a reserve forest for the first time? ওকে, কিমান চনত হৈছিলে? ওকে, কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ চি 1908। ওকে, 1908 চনত কাজিৰঙা কি হয় ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ডিক্লেয়াৰ কৰা হৈছিল। ওকে, নেক্সট কুৱেশ্যন, হুইচ ওৱান ডিষ্ট্ৰিক্ট ইজ ডিক্লেয়াৰ্ড এজ দ্য ফাৰ্ষ্ট কাৰ্বন ফ্ৰী ডিষ্ট্ৰিক্ট ইন আছাম? ওকে, অলছ' ইন ইণ্ডিয়া। ওকে, কোনটো কাৰ্বন ফ্ৰী ডিষ্ট্ৰিক্ট হিচাপে ডিক্লেয়াৰ কৰিছিলে? কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ বি মাজুলী। ওকে, মনত ৰাখিব মাজুলীখনকে আমাৰ কি হয় অসমৰ ফাৰ্ষ্ট কাৰ্বন ফ্ৰী ডিষ্ট্ৰিক্ট হিচাপে ডিক্লেয়াৰ কৰা হৈছিল। ওকে, নেক্সট কুৱেশ্যন, হুইচ প্লেচ ইজ ন'ন এজ দ্য হাৰ্ট অফ দ্য আছামিজ নিউ বৈষ্ণৱিটি কালচাৰ? ওকে, কোনটো প্লেচ হয় কোনটো হাৰ্ট বুলি জনা যায়? ওকে, কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ বি মাজুলী। মনত ৰাখিব মাজুলী। ওকে, নেক্সট কুৱেশ্যন, একৰ্ডিং টু দ্য 2017 ইলিফেণ্ট চেঞ্চাছ টোটেল নাম্বাৰ অফ ইলিফেণ্ট ইন আছাম ইজ? ওকে, কিমান টোটেল নাম্বাৰ কিমান হয় ইলিফেণ্ট? কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ ডি 5719। ওকে, নেক্সট কুৱেশ্যন, হুইচ ওৱান ৱাজ দ্য কেপিটেল অফ দ্য কছাৰী কিংডম? ওকে, কছাৰী কিংডমৰ কেপিটেল কোনটো হয়? গোলাঘাট, ৰাংপুৰ, মুছালপুৰ এণ্ড ডিমাপুৰ। ওকে, কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ ডি ডিমাপুৰ। মনত ৰাখিব ডিমাপুৰখনে হৈছে ওকে কেপিটেল অফ কছাৰী কিংডম। ওকে, নেক্সট কুৱেশ্যন, ইন হুইচ ইয়েৰ মল্লাদেৱ ওকে নৰনাৰায়ণ একুৱাৰ্ড দ্য টাইটেল অফ নৰনাৰায়ণ? ওকে, কিমান চনত হৈছিলে? কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ চি 1540। ওকে, নেক্সট কুৱেশ্যন, দ্য বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল ৱাজ এষ্টাব্লিছ ইন দ্য ইয়েৰ? ওকে, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল কিমান চনত এষ্টাব্লিছ কৰা হৈছিলে? কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ ডি 2003। মনত ৰাখিব 2003 চনত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল এষ্টাব্লিছ কৰা হৈছিল। ওকে, নেক্সট কুৱেশ্যন, হুইচ ওৱান ডিষ্ট্ৰিক্ট ইজ নট আণ্ডাৰ দ্য BTAD কাউন্সিল? ওকে, তলত উল্লেখ কৰা কোনটো ডিষ্ট্ৰিক্ট কি হয় BTAD আণ্ডাৰ নহয়? ওকে, ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ চি গোৱালপাৰা। মনত ৰাখিব গোৱালপাৰাখন কি হয় আমাৰ BTAD আণ্ডাৰ নহয়, বাকী কোকৰাঝাৰ, বাক্সা এণ্ড ওদালগুৰি কি হয় আমাৰ BTAD আণ্ডাৰ হয়। ওকে, নেক্সট কুৱেশ্যন, বাই পপুলেশ্যন আছাম ইজ দ্য ডেছ লাৰ্জেষ্ট ষ্টেট অফ দ্য আছাম? ওকে, পপুলেশ্যন ৱাইজত ওকে অসম কিমান লাৰ্জেষ্টত আছে? ওকে, কিমান নম্বৰ ৰেংকত আছে? কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ চি 15 ৰেংক। মনত ৰাখিব 15 ৰেংকত অসমে কি হয় পপুলেশ্যন ৱাইজত ৰেংকত আছে। ওকে, নেক্সট কুৱেশ্যন, নাম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? ওকে, নাম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰী কোনটো ডিষ্ট্ৰিক্টত লোকেটেড আছে? কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ ডি কাৰ্বি আংলং। মনত ৰাখিব কাৰ্বি আংলং ডিষ্ট্ৰিক্টত নাম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰী লোকেটেড হৈ আছে। ওকে, নেক্সট কুৱেশ্যন, মলেছা ডাইনেষ্টি ৱাজ এষ্টাব্লিছ বাই? ওকে, মলেছা ডাইনেষ্টি কোনে এষ্টাব্লিছ কৰিছিলে? ফাৰ্ষ্ট ফাউণ্ডাৰ কোন আছিলে? ওকে, কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ চি শালস্তম্ভ। মনত ৰাখিব শালস্তম্ভ কি হয় ফাৰ্ষ্ট মলেছা ডাইনেষ্টি এষ্টাব্লিছ কৰিছিল। ওকে, নেক্সট কুৱেশ্যন, ইন হুইচ ইয়েৰ দ্য ট্ৰিটি অফ মাজুলী ৱাজ চাইন বিটুইন কোচ কিং নাৰা নাৰায়ণ? ওকে, কোচ কিং নাৰা নাৰায়ণ এণ্ড দ্য আহোম কিং চুকাম্ফা? ওকে, মাজুলী ট্ৰিটি কিমান চনত চাইন কৰিছিলে? কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ বি 1563। মনত ৰাখিব 1563 চনত মাজুলী ট্ৰিটি চাইন কৰা হৈছিল। ওকে, নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱ ডেড ইন দ্য ইয়েৰ? ওকে, শ্ৰীমন্ত শংকৰদেৱ কিমান চনত মৃত্যু হৈছিলে ডেড হৈছিলে? ওকে, অপশ্যনলৈ চাই ল'ব। কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ বি 1568। মনত ৰাখিব 1568 চনত শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু হৈছিল আৰু জন্ম কেতিয়া হৈছিলে? 1449। ওকে, 1449 চনত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। ওকে, নেক্সট কুৱেশ্যন, হু ডিজাইন দ্য পাইক ছিষ্টেম ইন আহোম কিংডম? ওকে, আহোম কিংডমৰ সময়ত পাইক ছিষ্টেম কোনে ডিজাইন কৰিছিলে? ওকে, কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ এ মোমাই তামুলী বৰবৰুৱা। ওকে, মোমাই তামুলী বৰবৰুৱা আহোম কিংডমত কি হয় পাইক ছিষ্টেম ডিজাইন কৰিছিল। ওকে, নেক্সট কুৱেশ্যন, হু হেড লিড দ্য মোগল আৰ্মি ইন দ্য বেটেল অফ চৰাইঘাট? ওকে, বেটেল অফ চৰাইঘাট যুদ্ধ কি হয় মোগলৰ আৰ্মি কোনে লিড লৈছিলে? ওকে, ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ বি ৰাম সিং ওৱান। ওকে, ৰাম সিং ওৱানে কি হয় আমাৰ যিটো বেটেল অফ চৰাইঘাটত মোগলৰ আৰ্মি হিচাপে তেওঁ লিড লৈছিল। ওকে, নেক্সট কুৱেশ্যন, দ্য বেটেল অফ ইটাখুলি ৱাজ ফট ইন দ্য ইয়েৰ? ওকে, বেটেল অফ ইটাখুলি কিমান চনত সংঘটিত হৈছিলে? কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ ডি 1682। মনত ৰাখিব 1680 চনত ইটাখুলিৰ যুদ্ধ সংঘটিত হৈছিল। ওকে, আৰু কাৰ কাৰ মাজত হৈছিলে কেতিয়াও সুধিব পাৰে আহোম কিং। ওকে, আহোম কিং এণ্ড মোগল এম্পায়াৰৰ মাজত ইটাখুলি যুদ্ধ 1682 চনত সংঘটিত হৈছিল। ওকে, নেক্সট কুৱেশ্যন, ইন হুইচ ইয়েৰ সত্ৰীয়া ইজ ৰিকগনাইজ এজ ক্লাছিকেল ডান্স বাই সংগীত নাটক একাডেমি অফ
ইণ্ডিয়া ওকে এটা আমি অকণমান আগত ৰিপিট কৰি আহিলোঁ কুৱেশ্যনটো ওকে হ'লেও ৰিপিটেড হ'ল ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি 2000 ওকে 2000 চন ওকে নেক্সট কুৱেশ্যন নম্বৰ 68 হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু গেট দ্য অৰ্জুন এৱাৰ্ড ওকে কোন অৰ্জুন এৱাৰ্ড ফাৰ্ষ্ট আছামিজ হয় ওকে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি ভোগেশ্বৰ বৰুৱা ওকে ভোগেশ্বৰ বৰুৱা হৈছে ফাৰ্ষ্ট আছামিজ টু গেট দ্য অৰ্জুন এৱাৰ্ড ওকে নেক্সট কুৱেশ্যন ফখৰুদ্দিন আলি আহমেদ ৱাজ দ্য ডেছ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ওকে ফখৰুদ্দিন আলি আহমেদ কিমানতম প্ৰেচিডেণ্ট হয় ইণ্ডিয়াৰ ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি 5th মনত ৰাখিব 5th প্ৰেচিডেণ্ট কোন আছিলে ফখৰুদ্দিন আলি আহমেদ ওকে নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট ইন ইণ্ডিয়া ওকে কোন আছিলে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ আনন্দৰাম বৰুৱা ওকে আনন্দৰাম বৰুৱা ওকে নেক্সট কুৱেশ্যন ইন হুইচ ইয়েৰ ভাৰত ৰত্ন এৱাৰ্ড ৱাজ গিভেন দ্য গোপীনাথ বৰদলৈ পষ্টুমছলি ওকে কিমান চনত আছিলে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি 1999 ওকে 1999 চনত ভাৰত ৰত্ন এৱাৰ্ডেৰে গোপীনাথ বৰদলৈক ওকে পষ্টমছলি কি হৈছিলে তেওঁক ভাৰত ৰত্ন এৱাৰ্ডেৰে সন্মানিত কৰা হৈছিল ওকে নেক্সট কুৱেশ্যন নম্বৰ 72 হু ৱাজ দ্য ফাৰ্ষ্ট ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া ফ্ৰম আছাম ওকে অসমৰ ফাৰ্ষ্ট ইলেকশ্যন কমিশ্যনাৰ কোন আছিলে অসমৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি হৰিশংকৰ বৰ্মা মনত ৰাখিব হৰিশংকৰ বৰ্মা হৈছে ওকে ফাৰ্ষ্ট ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া ফ্ৰম আছাম ওকে নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ গভৰ্ণৰ অফ এন ইণ্ডিয়ান ষ্টেট ওকে ফাৰ্ষ্ট আছামিজ গভৰ্ণৰ কোন আছিলে ইণ্ডিয়ান ষ্টেট কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি বিষ্ণুৰাম মেধি ওকে বিষ্ণুৰাম মেধি হৈছে ফাৰ্ষ্ট আছামিজ গভৰ্ণৰ অফ এন ইণ্ডিয়ান ষ্টেট নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ এক্ট্ৰেছ টু উইন দ্য নেশ্যনেল এৱাৰ্ড আণ্ডাৰ দ্য বেষ্ট এক্ট্ৰেছ কেটেগৰী ওকে কোন আছিলে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি মলয়া গোস্বামী ওকে মলয়া গোস্বামী আছিলে কি ফাৰ্ষ্ট আছামিজ এক্ট্ৰেছ টু উইন দ্য নেশ্যনেল এৱাৰ্ড আণ্ডাৰ দ্য বেষ্ট এক্ট্ৰেছ কেটেগৰী নেক্সট কুৱেশ্যন হু ইজ দ্য ফাউণ্ডাৰ অফ দ্য আছামিজ ডেইলি নিউজ পেপাৰ দ্য আছাম ট্ৰিবিউন ওকে দ্য আছাম ট্ৰিবিউন আছামিজ ডেইলি নিউজ পেপাৰ ফাউণ্ডাৰ কোন আছিলে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ই ৰাধা গোবিন্দ বৰুৱা ওকে ৰাধা গোবিন্দ বৰুৱা হৈছে ফাৰ্ষ্ট ফাউণ্ডাৰ অফ আছামিজ ডেইলি নিউজ পেপাৰ দ্য আছাম ট্ৰিবিউন নেক্সট কুৱেশ্যন হু ইজ অলছ' নন এজ দ্য লায়ন মেন অফ আছাম ওকে কাক লায়ন মেন হিচাপে জনা যায় কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি ৰাধা গোবিন্দ বৰুৱা ওকে ৰাধা গোবিন্দ বৰুৱাকে কি হয় লায়ন মেন অফ আছাম হিচাপে জনা যায় ওকে নেক্সট কুৱেশ্যন মলয়া গোস্বামী অন দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট এক্ট্ৰেছ ইন দ্য আছামিজ ফিল্ম ওকে কোনটো আছামিজ ফিল্মৰ কাৰণে মলয়া গোস্বামীয়ে নেশ্যনেল ফিল্ম এৱাৰ্ড যিটো বেষ্ট এক্ট্ৰেছ হিচাপে স্বীকৃতি পাইছিলে কোনটো ফিল্ম হয় ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি আমাৰ যিটো ফিৰিঙতি ওকে ফিৰিঙতি ফিল্মৰ কাৰণে আমাৰ যিটো মলয়া গোস্বামী ওকে নেশ্যনেল ফিল্ম এৱাৰ্ড বেষ্ট এক্ট্ৰেছ হিচাপে ছিলেক্টেড হৈছিল ওকে আৰু ফিল্ম এৱাৰ্ড 39 মনত ৰাখিব 39তম ফিল্ম এৱাৰ্ড আছিল ওকে 39তম ফিল্ম এৱাৰ্ড 1992 চনত অনুষ্ঠিত কৰা হৈছিল ওকে নেক্সট কুৱেশ্যন সৰ্বানন্দ সোণোৱাল ইজ দ্য ডেছ চিফ মিনিষ্টাৰ অফ আছাম ওকে সৰ্বানন্দ সোণোৱাল কিমানতম চিফ মিনিষ্টাৰ আছিলে ওকে কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ 14 মনত ৰাখিব 14তম চিফ মিনিষ্টাৰ অফ সৰ্বানন্দ সোণোৱাল ওকে আৰু হিমন্ত বিশ্ব শৰ্মা কিমান হ'ব 15তম ওকে 15তম হ'ব আমাৰ হিমন্ত বিশ্ব শৰ্মা নেক্সট কুৱেশ্যন ব্ৰহ্মপুত্ৰ আফটাৰ জইনিং তিষ্টা ৰিভাৰ ইজ ন'ন এজ ওকে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ যমুনা ওকে যমুনা নেক্সট কুৱেশ্যন ফাৰ্ষ্ট বুক ফেয়াৰ ইন আছাম ৱাজ হ'ল্ড ওকে ফাৰ্ষ্ট বুক ফেয়াৰ অসমত কোনটো ডিষ্ট্ৰিক্টত অনুষ্ঠিত হৈছিলে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি নগাঁও ওকে নগাঁৱত ফাৰ্ষ্ট বুক ফেয়াৰ ইন আছাম ৱাজ হ'ল্ড এট ওকে নেক্সট কুৱেশ্যন দ্য বুক হস্তিবিদ্যাৰ নবা ৱাজ ৰিটেন আণ্ডাৰ হুইচ আহোম ৰুলাৰ ওকে কোনটো আহোম ৰুলাৰ সময়ত আমাৰ যিটো বুক হস্তিবিদ্যা নবা এই বুকখন লিখা হৈছিলে ওকে কোনটো আহোম ৰুলাৰ আছিলে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি শিৱ সিংহ ওকে শিৱ সিংহ ৰাজত্বকালৰ সময়ত হস্তিবিদ্যা নবা বুকখন লিখা হৈছিল ওকে নেক্সট কুৱেশ্যন হুইচ প্লেচ ইজ ৱেল ন'ন ফৰ ইটছ বেল মেটেল ক্ৰাফ্ট ওকে কোনটো প্লেচ হয় ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি চাৰ্থিবাৰী ওকে চাৰ্থিবাৰীখনে হৈছে প্লেচ ৱেল ন'ন এজ ফৰ বেল মেটেল ক্ৰাফ্ট ওকে নেক্সট কুৱেশ্যন এড আব্দুল মালিক অন দ্য সাহিত্য একাডেমি এৱাৰ্ড ইন 1972 ফৰ হুইচ ওৱান নভেল ওকে কোনটো নভেলৰ কাৰণে ঈদ আব্দুল মালিকক ওকে 1972 চনত সাহিত্য একাডেমি এৱাৰ্ডে সন্মানিত কৰা হৈছিলে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি আঘাৰী আত্মাৰ কাহিনী ওকে আঘাৰী আত্মাৰ কাহিনীৰ কাৰণে ঈদ আব্দুল মালিকক ওকে 1972 চনত সাহিত্য একাডেমি এৱাৰ্ডেৰে সন্মানিত কৰা হৈছিল ওকে নেক্সট কুৱেশ্যন হুইচ অলছ' ন'ন এজ দ্য লুইট কোৰ অফ আছাম ওকে লুইট কোৰ হিচাপে তলত উল্লেখ কৰা কোনজনক জনা যায় ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ ৰুদ্ৰ বৰুৱা মনত ৰাখিব ৰুদ্ৰ বৰুৱাক ওকে আমাৰ যিটো লুইট কোৰ অফ আছাম হিচাপে জনা যায় ওকে নেক্সট কুৱেশ্যন
who won the Sahitya Academy Award 2017 in Assamese language. Okay, Assamese language 2017 চনত কাক সাহিত্য একাডেমি সন্মানিত কৰিছিল? কাৰেক্ট আনসাৰ অপচন নম্বৰ জয়ন্ত মাধৱ বৰুৱা। ওকে, জয়ন্ত মাধৱ বৰুৱাক 2017 চনত আছামিজ লেংগুৱেজৰ কাৰণে সাহিত্য একাডেমি এৱাৰ্ডেৰে সন্মানিত কৰা হৈছিল। ওকে, নেক্সট কুৱেশ্যন, who won the Sahitya Academy Award 2017 in Bodo language? Okay, Bodo languageত 2017 চনত সাহিত্য একাডেমি এৱাৰ্ড কাক প্ৰদান কৰিছিলে? কাৰেক্ট আনসাৰ অপচন নম্বৰ ডি ৰীতা বড়ো। মনত ৰাখিব, ৰীতা বড়োক 2017 চনত বড়ো লেংগুৱেজৰ কাৰণে সাহিত্য একাডেমি এৱাৰ্ড সন্মানিত কৰা হৈছিল। ওকে, নেক্সট কুৱেশ্যন, which of the following sport event is not hosted in Guwahati in the year of 2017? Okay, কোনটো স্পৰ্ট হয়? ওকে, কাৰেক্ট আনসাৰ অপচন নম্বৰ বি নেশ্যনেল গেম। ওকে, নেশ্যনেল গেম কি হয়? 2017 চনত কি হয়? ইভেন্ট ইজ নট হোষ্টেড ইন গুৱাহাটী ইন দ্য ইয়াৰ অফ 2017। নেক্সট কুৱেশ্যন, ইন হুইচ কেজি কেটেগৰী অফ বক্সিং Ankushita Boro win the gold medal in the AIBA World Youth Championship? Okay, AIBA World Championship. Okay, আমাৰ যোনটো Ankushita Boro কোনটো মেডেল জয় কৰিছিলে? আমাৰ যোনটো গোল্ড মেডেল জয় কৰিছিলে, গোল্ড মেডেল কোনটো কেটেগৰীত বক্সিঙত তেওঁ জয় কৰিছিলে? ওকে, কাৰেক্ট আনসাৰ অপচন নম্বৰ আছে 64 কেজি কেটেগৰী। ওকে, next question, question number 89. The first session of the Assam Assembly was held. Okay, first Assam Assembly session কিমান চনত হৈছিলে? ইয়াৰ কাৰেক্ট আনসাৰ অপচন নম্বৰ বি 7th April 1937। Okay, মনত ৰাখিব, 7th April 1937 চনত first session of the Assam Assembly was held in. Okay, next question, who was the first speaker of the Assam Assembly? Okay, আমি এটো ৰিপিটেড কুৱেশ্যন হয়, আমি অকণমান আগত ডিসকাস কৰিলো, হলেও ফাৰ্ষ্ট স্পিকাৰ কোন আছিলে? ইয়াৰ কাৰেক্ট আনসাৰ অপচন নম্বৰ বাবু বসন্ত কুমাৰ দাস। Okay, next question, who was the first British Commissioner of Assam? Okay, first British Commissioner of Assam কোন আছিলে? কাৰেক্ট আনসাৰ অপচন নম্বৰ বি ডেভিড স্কট। মনত ৰাখিব, ডেভিড স্কটে হৈছে ফাৰ্ষ্ট ব্ৰিটিছ কমিশনাৰ অফ আছাম। নেক্সট কুৱেশ্যন, who was the first Indian Governor of Assam? Okay, first Indian Governor of Assam কোন আছিলে? কাৰেক্ট আনসাৰ অপচন নম্বৰ ডি জয়ৰাম দাস দুলতাৰাম। মনত ৰাখিব, জয়ৰাম দাস দুলতাৰামে হৈছে ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰ অফ আছাম। ওকে, নেক্সট কুৱেশ্যন, question number 93, who was the founder of the Chutiya Kingdom? Okay, Chutiya Kingdomৰ ফাৰ্ষ্ট ফাউণ্ডাৰ কোন আছিলে? কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ এ বীৰপাল। মনত ৰাখিব, বীৰপালে হৈছে ফাউণ্ডাৰ অফ Chutiya ডাইনেষ্টি। নেক্সট কুৱেশ্যন, question number 94, who wins the 2017 ভূপেন হাজৰিকা এৱাৰ্ড? Okay, 2017 চনৰ ভূপেন হাজৰিকা এৱাৰ্ড কাক প্ৰদান কৰিছিলে? অপচনবিলাক চাই ল'ব, হীৰেণ গোহাঁই, হোমেন বৰগোহাঁই, লো মাৱাজ এণ্ড য়াছে দৰ্জী থাংচি। অ'কে, কাৰেক্ট এনচাৰ হ'ব অপচন নাম্বাৰ ডি য়াছে দৰ্জে থাংচি। মনত ৰাখিব, য়াছে দৰ্জে থাংচিক 2017 চনত ভূপেন হাজৰিকা এৱাৰ্ডেৰে সন্মানিত কৰা হৈছিল। অ'কে, নেক্সট কুৱেশ্যন, হুইচ ওৱান ৱাজ দ্য ফাৰ্ষ্ট কেপিটেল অফ দ্য চুতীয়া কিংডম? অ'কে, চুতীয়া কিংডমৰ ফাৰ্ষ্ট কেপিটেল কোন আছিলে? চেদিয়া, বিশ্বনাথ, ৰত্নপুৰ এণ্ড স্বৰ্ণগিৰি। অ'কে, কাৰেক্ট এনচাৰ হ'ব অপচন নাম্বাৰ ডি স্বৰ্ণগিৰি। মনত ৰাখিব, স্বৰ্ণগিৰি হৈছে ফাৰ্ষ্ট কেপিটেল অফ দ্য চুতীয়া কিংডম। অ'কে, নেক্সট কুৱেশ্যন, ইন হুইচ ইয়েৰ দ্য কছাৰী কিংডম ৱাজ এনেক্সড বাই ব্ৰিটিছ? অ'কে, কিমান চনত আছিলে? কাৰেক্ট এনচাৰ হ'ব অপচন নাম্বাৰ চি 1832। অ'কে, নেক্সট কুৱেশ্যন, ইন হুইচ ইয়েৰ আছাম এছ'চিয়েশ্যন ৱাজ ফৰ্ম? অ'কে, আছাম এছ'চিয়েশ্যন কিমান চনত ফৰ্ম কৰা হৈছিলে? কাৰেক্ট এনচাৰ হ'ব অপচন নাম্বাৰ চি 1903। মনত ৰাখিব, 1903 চনত আছাম এছ'চিয়েশ্যন ফৰ্ম কৰা হৈছিল। অ'কে, নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 98, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম এছ'চিয়েশ্যন? অ'কে, আছাম এছ'চিয়েশ্যনৰ ফাৰ্ষ্ট প্ৰেচিডেণ্ট কোন আছিলে? অপচনবিলাক চাই ল'ব, কাৰেক্ট এনচাৰ হ'ব অপচন নাম্বাৰ ডি ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা। মনত ৰাখিব, ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱাই হৈছে ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম এছ'চিয়েশ্যন। অ'কে, নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট ৰেলৱে লাইন ইন আছাম ৱাজ এষ্টাব্লিছ ইন দ্য ইয়েৰ? অ'কে, ফাৰ্ষ্ট ৰেলৱে লাইন অসমত কিমান চনত এষ্টাব্লিছ কৰা হৈছিলে? অপচনবিলাক চাই ল'ব, 1879, 1880, 1881 এণ্ড 1882। অ'কে, কাৰেক্ট এনচাৰ হ'ব অপচন নাম্বাৰ চি 1881। মনত ৰাখিব, 1881 চনত ফাৰ্ষ্ট অসমত ৰেলৱে লাইন এষ্টাব্লিছ কৰা হৈছিল। অ'কে, টুডে ইজ দ্য লাষ্ট কুৱেশ্যন, দ্য ডিগবৈ ৰিফাইনেৰী ৱাজ ছেট আপ এট ডিগবৈ বাই আছাম অইল কোম্পানী লিমিটেড ইন দ্য ইয়েৰ? অ'কে, আমাৰ যোনটো ডিগবৈ ৰিফাইনাৰী, অ'কে, আছাম অইল কোম্পানী লিমিটেডে কিমান চনত ছেট আপ কৰা হৈছিলে? অপচনলৈ চাই ল'ব, কাৰেক্ট এনচাৰ হ'ব অপচন নাম্বাৰ চি 1901। মনত ৰাখিব, 1901 চনত আমাৰ যোনটো ডিগবৈ ৰিফাইনাৰী ছেট আপ ডিগবৈ বাই আছাম অইল কোম্পানী লিমিটেড ইন দ্য ইয়েৰ অফ 1901। অ'কে, চ' আই হোপ আছাম জি কে কুৱেশ্যনখিনি আপোনালোকৰ ক্লিয়াৰ হৈছে। অ'কে, আমি আছাম জি কে 100টা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে আমি ডিছকাছ কৰিলোঁ। অ'কে, এই কুৱেশ্যনসমূহ আপোনালোকৰ আগন্তুক কম্পিটিটিভ এক্সামবিলাকত আপোনালোকৰ সুবিধা হ'ব। অ'কে, যদি আপোনালোকে ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱীক ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব। অ'কে, ধন্যবাদ।